Good morning everyone. আজি day 22 আৰু বেছি দিন নাই আৰু 30 দিন হ'বা আৰু আজি মই ঘৰতে আছো আমি দুটা আজি ঘৰতে আছো আজি যাৱা নাই দোকানত আৰু আজি অলপ ৰেষ্ট ললো ৰেষ্ট মানে ৰেষ্টে আজি বেলেগ হেনেকুৱা কাম নাই অলপ কাম আছিল কামখিনি যাব এতিয়া হাজবেণ্ডে আৰু তাৰ পিছত আজি মোৰ ৱাটাৰ ফাস্টিং কৰিছো আজি একো নাখা অকল পানী আৰু মোৰ চাহটো যিটো ড্ৰিংক বনাং আৰু সেই ড্ৰিংকটো তো এনেকৈ খাম বাকী বেলেগ একো নাই কালি পুৰা 24 ঘণ্টা ৱাটাৰ ফাস্টিং তাৰ পিছত কালি ৰাতিপুৱা 11টা বজাতহে মুখত দিম যি খাং আৰু ফল মূল নাইবা যি বস্তু খাং তো এনেকৈ আৰু আজি ভাত খাবা ওলাই আছে ভাত বাঢ়ি আছে আজি নিজে হেৰি কৰলা আঞ্জা গৰম দিল মাছ ভাজি ল'ল কালিৰে ভাজা মাছ আছিল অলপ গৰম দি ল'ল আৰু এনেকৈ খাবা ওলাই আছে মই তাৰমানে ঘৰ মুচি আছিলোঁ তো অলপ হেৰি হৈ আছিলোঁ লেতেৰা হৈ আছিলোঁ সেইকাৰণে নিজে হেৰি কৰি আছে তো ভাতো বাঢ়ি আছে এই ভাত বাঢ়ি আছে তো এনেকৈ আজি দিনটো কি কৰোঁ কি নকৰোঁ তাকে ভাবি আছোঁ তো চাই থাকিব ভিডিঅ'টো কি কৰা হেৰিটো লিবুৰ লগত কি কৰি আঞ্জাত সানি খাবি না কিবা টুকুৰা টুকুৰি কৰা বস্তু তিতা লাগে ইমান বাকাল মাখান মই নুৰুৱে খাবা বাকাল মাখান কি কি আঞ্জা কালিৰ আঞ্জা খানে নেকি মাছৰ আঞ্জা কালিৰ মাছৰ আঞ্জা আছে মাথাহেচোন আছে মাছৰ আৰু ইয়াতে মাছ আৰু এই লিবু বা মজা ভাত খাব আজি কি হে সি আনলা আনছি এইখিনি আছে আজি মই আজি ফাষ্টিং একো খাবা নোৱাৰোঁ আজি আৰু এনেকৈ চাব লাগিব আৰু খাৱাকে চাব লাগিব আজি কিয় দিম ৰস খাব পাৰিম মোৰ ৰসে হোৱা নাই আজিকালি এই নাখাং মই মজা হৈছে না কেনে হৈছে তোর পেটটো উঠি আছে পেটটো কে দুখাইছে পেট না দুখাবি এখন হয় না তুই কিবা খাই কিবা ক কি কম গাইস খাওঁতে মত কথা কোৱা নাপায় বোলে পুরিয়া ডাইলগ দিছে হেল্ল' এভৰিৱান মই চাহ খাই আছোঁ আজি বেলেগ একো নাই আজি মোৰ পানী আৰু চাহ বাকী একো নাই আজি দিনটো এনেকৈ যাই আছে আৰু আজি একো কাম চাম নাই ঘৰত থাকিলে মানে ইমান কাম চাম একো নাথাকে তো এনেকৈ আজি দিনটো এনেকৈ পাৰ কৰিলোঁ আৰু এইফালে হাজবেণ্ডে আছে বহি তো আজি চাগে আৰু বেলেগ ভিডিঅ' নহ'ব কাৰণ একো নাইয়ে যিহেতু দেখাব লগা ভিডিঅ'ত তো আজি তো এইখিনিতে সমাপ্ত কৰিলোঁ আজিৰ দিনটো তো অহাকালি লগ পাই আছোঁ আপোনালোকক আৰু ভিডিঅ'বিলাক চাই যাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব বাই